মোৰ বসন্তী পুৰা তৈয়াৰ হৈ আছে। মন্দিৰৰ মুখত পাই গ'লোহি, চাকি জ্বলো। এই বন্ধুসকল সুপ্ৰভাত আৰু সকলোৰে কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই হ'ব। মহাশিৱৰাত্ৰিৰ মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি যিহেতু শিৱৰাত্ৰি তো মই ওলাইছোঁ পূৰা পিন্ধি পেলাই আৰু এইফালে দেখাইছোঁ মোৰ বসন্তী পুৰা তৈয়াৰ হৈ আছে আৰু আমি ধূপ আৰু ফুল কিবাকিবি অলপ লৈ লৈছোঁ পূজাৰ বাবে যিখিনি সামগ্ৰী লাগে। তো মই আৰু মোৰ বসন্তী গৈ আছোঁ মন্দিৰলৈ। তো বাকীখিনি আমি মন্দিৰত দেখাম। মন্দিৰৰ মুখত পাই গ'লোহি। পোৱাৰ পিছত আমি এতিয়া চাকি লগাইছোঁ। চাকি কিমানকৈ দিছা এগছ? 10 টকাকৈ দিছা। তো ভাইটিটোক ক'লোঁ চাকি দিবলৈ, 3 গছে চাকি দিবা। আৰু আমি ইয়াৰ পৰা চাকি ল'লোঁ। চাকি লৈ পেলাই আপোনালোকে যে দেখিছে এইটো আমাৰ হৈছে নগাঁৱৰ মানে আটাইতকৈ পুৰণি শিৱস্থান। আৰু আমি এতিয়া গৈছোঁ মন্দিৰৰ ভিতৰলৈ। তো ভিতৰলৈ গৈ পেলাই আৰু আমি ভিতৰখিনি দেখাইছোঁ। আৰু ভিতৰলৈ সোমাওঁতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এইফালে চাওক, ইয়াতে লিখা আছে, আপোনালোকক মই দেখাইছোঁ, বিনামূলীয়াকৈ জোতা চেণ্ডেল ৰখা গৃহ। মানে ইয়াতে এটা সৰু ঘৰ বনাই দিছে যাতে আপোনালোকে আহি পেলাই জোতা চেণ্ডেলসমূহ ইয়াৰ ভিতৰতে এনেধৰণে পৰিপাটিকৈ ৰখাব পাৰে, যাতে দেখাত বেয়া নালাগে। তাৰ বাবে ধুনীয়া ব্যৱস্থা কৰি দিছে। আৰু সোঁফালে কিবা কিবি দোকান দিছে। আৰু ইয়াত দেখিছে মানে ইয়াত যোনটো পূজাৰ বাবে সমিতি থাকে ন, তো সমিতি মানুহখিনি ইয়াতে বহি থাকিব। আৰু এইফালে আপোনালোকে দেখিব পাইছে দোকানত দিছে ধূপ, চাকি, তেল, মানে পূজাত যি যি সামগ্ৰীৰ ব্যৱহাৰ হয় সেইখিনি ইয়াতে সকলো পোৱা যায়। এতিয়া কিছু লোকে ঘৰৰ পৰা অনাটো তেওঁলোকৰ বাবে সুবিধাজনক নহয়, গতিকে এই দোকানসমূহৰ পৰা তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰি ভগৱানৰ আগত চাকি বন্তি দিব পাৰে। তো তাৰ বাবেও মন্দিৰৰ ভিতৰতেই ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। আৰু এইফালে আমাৰ খুৰাজনো ৰখি আছে। চাওক, খুৰাজনে দোকান দিছে। ইয়াতে চাকি এখন থালিতে ধুনীয়াকৈ সজাইছে। চাকি, ধূপ আৰু চাকিতে মানে পূৰা তেল, ঘিউ দি দিছে, ফুল, গোটেইখিনি মানে পূজাৰ বাবে যি যি সামগ্ৰী লাগে গোটেইখিনি ইয়াতে তেওঁলোকে দোকান দি আছে। তো আপোনালোকে যিসকলে ঘৰৰ পৰা লৈ আহিব নোৱাৰে আহোঁতে ইয়াৰ পৰা ধুনীয়াকৈ লৈ যাব পাৰিব। আৰু এইফালে দেখিব পাইছে গছৰ তলতে কি ধুনীয়াকৈ ভগৱানৰ ফটো, শিৱলিংগ আৰু ত্ৰিশূল ৰাখি থৈছে। ইয়াতে বহু লোকে চাকি দিয়ে, ভিতৰতো দিয়ে আৰু ইয়াতো দিয়ে। চাওক কি ধুনীয়াকৈ। আৰু মই বৰ্তমান মন্দিৰৰ ভিতৰত আছোঁ। আৰু এইয়া যে দেখিছে একফালে মহিলা আৰু একফালে পুৰুষ, মানে এইফালেদি আহি পেলাই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। ধুনীয়া ব্যৱস্থা কৰি দিছে। আৰু ইয়াতে খুৰীহঁতে গাখীৰ ঢালি পেলাই শিৱবাক পূজা কৰি আছে। ময়ো কৰিম আৰু এতিয়া এইখিনি গোটেইখিনি দেখাই দিলোঁ। মানুহ আছে আজি বহু মানুহ, অলপ আগতে আৰু ভিৰ আছিলে, এতিয়াও পূৰা ধুনীয়াকৈ শাৰী পাতিকৈ পূজা কৰি আছে। আৰু এইটোৱে হৈছে আমাৰ মন্দিৰৰ ভিতৰৰ ভাগ আৰু সৌ গেটখনেৰে মানে প্ৰস্থান। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াত ভগৱানৰ ফটো ধুনীয়াকৈ সজাই ৰাখিছে। তো মানুহ আহিছে, চাকি জ্বলাইছে, সেইফালে চাকি জ্বলাই কৰি পেলাই। আৰু এইটো হৈছে মন্দিৰৰ পিছফালটো, মানে সন্মুখৰ ফালটো দেখাইছিলোঁ, সেইফালেদি সোমাই এইফালেদি ওলাই আহে। আৰু এতিয়া আমি গৈ আছোঁ প্ৰসাদ বিতৰণস্থলীলৈ। আৰু ইয়াতে দেখিছে প্ৰথমে ফুট দিয়াৰ পাছতে আৰু ইয়াতে পদল দিয়া হয়। পদল দিয়াৰ পিছত তাত দেখিছে তাতে আৰু প্ৰসাদ দিয়া হয়। তেতিয়াহ'লে ব'লক মন্দিৰৰ আৰু এটা মই ভাল লগা জেগা দেখাই আছোঁ আপোনালোকক। আপোনালোকে চাওক, ইয়াত যে দেখিব পাইছে এটা গোলকৈ বনাই থোৱা আছে ধুনীয়াকৈ, আৰু তাত পানী দিয়া আছে। তো ইয়াতে কাছ আছে, মানে এতিয়া বৰ্তমান দেখা পোৱা নাই। আৰু কেতিয়াবা মানে কাছবোৰ আহি পেলাই ওপৰতে ৰখি থাকে। ছাইডত য'ত পাৰ আছে তাতো কাছ দুটামান বহি থাকে। ইয়াতে কোৱা হয় যে মন্দিৰটো যেতিয়াৰ পৰা স্থাপিত হৈছিল তাৰ পাছতে মানে ইয়াতে কাছ আছে, বহুত পুৰণা কাছ আছে ইয়াতে। আৰু ইয়াতে দেখিব পাইছে কি ধুনীয়া লাগিছে। তেতিয়াহ'লে ব'লক আমি আৰু বাকীবোৰ দেখাওঁ মন্দিৰৰ ভিতৰত কি আছে। এইফালে দাদাই আমাৰ আইচক্ৰীম বেছি আছে, আৰু ইয়াতো এখন আইচক্ৰীমৰ দোকান। আৰু সেইফালে দেখিব পাইছে ধুনীয়া গুলপীয়া চম্পাপৰি আৰু পপকৰ্নৰ দোকান। আৰু এই মন্দিৰৰ ভিতৰতে আপোনালোকে দেখিব পাব ধুনীয়া দোকান। ইয়াতে কাপলেট কিমানকৈ দিছে? ইয়াত প্লেট আৰু কাপ কেনেকৈ দিছে? কাপ 40 টকা। কাপ মানে 5টা 40 টকা, 6টা। তো 6টা কাপ ইয়াত 40 টকাকৈ দিছে। আৰু এই প্লেটসমূহ কিমানকৈ দিছে? আপোনালোকে দেখিছে কাপ প্লেট ইয়াত ধুনীয়াকৈ পোৱা যায়। আৰু এইফালে খুৰা কি বেচিছে?
এইফালে খুৰাই আমাৰ ধুনীয়াকৈ দা কটাৰী বেচি আছে আৰু এইফালে দেখিব পাইছে দাদাজনে জোতা চেণ্ডেলৰ দোকান দিছে আৰু তাতে মাইনাসকলৰ ভিৰ লাগিছে আৰু এইফালে দেখিছে মণিহাৰী বেগ আৰু ইয়াতে এখন দোকানত ভগৱানৰ বস্তুসমূহ বেছি থকা হৈছে ইয়াতে দেখিছে ভগৱানৰ ফটো সৰু সৰু শিৱলিংগ ৰুদ্ৰাক্ষৰ মালা আৰু এইখন দেখি মোৰ সৰুকাল মনত পৰি গ'ল ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবোৰে উঠে সৰুতে ময়ো উঠিছিলোঁ দেখি পেলাই বিৰাট মনত পৰি গ'ল এইখনতে কি ভাল লাগে দিয়কচোন সৰু পোৱালি বাবু উঠিবা নে কি তোমাৰ এখন তুমি উঠিবা ইয়াতে তো বাবু ইয়াত উঠিবলৈ ৰখি আছে অলপ সময় পিছত এয়া আৰম্ভ কৰি দিব তো দেখিব পাইছে দাদা ইয়াতে গৰম গৰম দাদা ইয়াত কি জেলেপি বনাব ন তো দাদা ইয়াতে জেলেপি বনাব ধুনীয়াকৈ আৰু এইফালে গৰম গৰম বনাই দিছে ইয়াতে খুৰমা নিমকি এফালে খুৰাজনে বেছি আছে আৰু বুনিয়া মোৰ ভিডিঅ'ত উঠিব বুলি মাইনুজনী ভয় খাই পলালে ইয়াতে নিমকি খুৰমা জেলেপি সকলোবোৰ বেছি থকা আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ মই আছোঁ আৰু মোৰ লগত মোৰ ভাইটিটো আছে আমি দুটা একদম পচন্দিও আছে তো আমি এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু আগলৈ মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰখিনি আৰু তাৰ গোটেইখিনি দেখাই আছোঁ পাৰ্কিঙত আমাৰ বাইকখন থলোঁ আৰু ইয়াত দেখিব পাইছে সকলোৱে মানে ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰিছে আৰু হয়তো মই নক'লেও হ'ব যে ইয়াত কিমান মানুহ আছে আপোনালোকে সেয়া সেই গাড়ীসমূহ চাই অনুমান কৰিব পাৰে যে ইয়াত কিমান মানুহ আহিব পাৰে তো মই দেখাই আছোঁ আৰু আমি বৰ্তমান মৃত্যুঞ্জয় মন্দিৰৰ ওচৰত পাই গ'লোঁ সৌৱা দেখা গৈছে আমাৰ মৃত্যুঞ্জয় মন্দিৰ তো আৰু ইয়াতে মানুহৰ চাওক কিমান ভিৰ লাগিছে এইফালে দোকান দি আছে আৰু ইয়াতে মানে পূজাৰ সামগ্ৰীৰ পৰা আদি কৰি মালা ফটো শিৱলিংগ ত্ৰিশূল আপোনালোকে সকলোবোৰ পাই যাব আৰু ইফালে দেখা পাইছে মানুহৰ কিমান ভিৰ আৰু ইয়াতে সোঁফালে ছাইডতে মেলাও হয় মই মেলাখন সময় থাকিলে আপোনালোকক দেখাম এটা দেখিব পাইছে কোনোবা স্কুলৰ পৰা মানে লৈ আহিছে দেখাবলৈ আৰু বহুত দূৰ দূৰণিৰ পৰাও ইয়াতে চাবলৈ আপোনালোকেও যদি চোৱা নাই তেতিয়াহ'লে চাই যাবহি নগাঁৱৰ ব্ৰহ্মপুৰতে আছে মহামৃত্যুঞ্জয় মন্দিৰ আৰু এইফালে দেখিব পাইছে ধুনীয়া ধুনীয়া ছোৱালীকেইজনী মানে কিবা পূজাৰ সামগ্ৰী কিনি আছে আহক তেতিয়াহ'লে আপোনালোকক দেখাই আছোঁ সৌৱা হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু ইয়াতে মানুহৰ পূৰা ভিৰ অলপ ইয়াতে একগোট হৈ আছিলে মানুহখিনি তো মই আগবাঢ়ি গ'লোঁ গৈ পেলাই ইয়াতে দেখিছোঁ সৰু আমাৰ হাতী বাবু পোৱালি এটা ইয়াতে কিছুলোকে ফটো উঠাই আছে আৰু এইফালে দেখিব পাইছে মানুহৰ কিমান ভিৰ সৌৱা মন্দিৰৰ ভিতৰলৈকে মানুহ আৰু ইয়াতে হাতী বাবুক কিবা খাবলৈ দিছে ফল কল আৰু তেওঁ দিছে আশীৰ্বাদ দি আছে বৰ ভাল